নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম। আজি অৰুণাচল আহি আছোঁ। অৰুণাচল আপোনাৰ ড্ৰাইভ কৰি আছোঁ সেইকাৰণে আগলৈ চাবলৈ আহিছে, এফালেও চাবলগীয়া হৈছে। অৰুণাচললৈ এইটো কাৰণে আহিছোঁ, অৰুণাচললৈ মোৰ ভাগিন আপোনাৰ 2 মাহ হৈছে কফ জমা হ'ল। ডিব্ৰুগড়লৈ নিছিলোঁ, আৰাম পাইছিলে আৰু অলপ হৈছে, সেইটো কাৰণে ডিব্ৰুগড়লৈ আহিছোঁ। কি কয় অৰুণাচললৈ আহিছোঁ। অৰুণাচলত খুব ভালকৈ মানে কফখিনি পাহি কৰি দিয়ে বুলি কৈছে তাৰমানে, সেইটো কাৰণে দেখাবলৈ বুলি আহিছোঁ। বৰ্তমান আমি অৰুণাচলত সোমালোঁ। আপোনালোকে অৰুণাচলৰ সৌন্দৰ্যৰ লগতে মেডিকেলখন আপোনালোকক A to Z মেডিকেলখন কেনেকৈ ধৰণে আহিব লাগে আৰু ডক্টৰ কাৰ লগত কথা পাতিব লাগে সম্পূৰ্ণ আপোনালোকক মই ডিটেইলছ দিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া আমি বৰ্তমান অৰুণাচলত সোমাই আহি আছোঁ, আপোনালোকে চাই থাকিব বলক তেন্তে। এয়া আমি ৰয়িং টাউনত পাইছোঁ। এয়া ৰয়িং টাউন। আমি ৰাতিপুৱা সোনকালে পোৱাৰ কাৰণে মানুহৰ সমাগম খুব কম হৈ আছে। আমি অলপ পিছতে আমি ডক্টৰৰ ওচৰত সোমাম, আপোনালোকে চাই থাকিব। টাউনখনৰ অলপ আগত আহি আপোনাৰ চাৰিআলি এটা পায়। চাৰিআলিটো আপোনাৰ বাওঁহাতেদি সোমাই দিলে অকণমান পাৰ হৈ গ'লে আপোনাৰ সেই হস্পিটেলখন পায়। ফাইনেলি আমি হস্পিটেলখন পালোহি। এয়া হস্পিটেলখন, এখন চাই লওক। ষ্টেণ্ডাৰ্ড ডায়েগনষ্টিক চেণ্টাৰ বুলি কয়, অৰুণাচল ৰয়িং। किबा खाले नहीं? खाना अभी मोमो खाएगा। कुछ खाया क्या सुबह से? कुछ नहीं खाया। अच्छा, कुछ खाएगा क्या अभी? क्या खाएगा बोलो? मोमो खाएगा। मोमो नहीं है बोला है, जो भी देगा खाएगा। यार कारण है दीदी बसन रोटी नहीं खाएगा। आपका घर किधर है? हाँ खाती है। इधर कैसा आया है? अच्छा, मैं गम पाऊँ আমি কিবা এটা খাব লৈছোঁ। ইয়াত उधर बैठिए, नहीं तो इधर बैठिए। মানসিকভাৱে অকণমান দুৰ্বল হয় একেতে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই চাগে, কিবা এটা খাবলৈ দিছোঁ। क्या नाम है आपका? हाँ, वीर बहादुर। अच्छा, घर में कौन कौन है? मरे हो। अब अभी बहनी सो कभी घर गया है क्या? कभी कुछ घर गया? अभी तक नहीं गया। कितना साल हुआ इधर आया? 4-5 महीने हो गया। ये तो हाँ बहुत दिन हल থাকে ন। মানসিকভাৱে দুৰ্বল হয় এজন, দেখি কিনে বেয়া লাগিলে ৰাতিপুৱাতে। সেইটো কাৰণে আমি যি খাবলৈ বিচাৰিছোঁ তাকে অকণমান খুৱাওঁ বুলি ভাবিলোঁ। খাবলৈ আগবঢ়াওঁ অলপ পিছতে। আমি খাব লৈছোঁ। এয়া আমাৰ তাৰে হয় দাদাহঁতি আৰু বৌ। এইখিনি কি আছিলে? চাওমিন ন। মই এই ভাগৰ প্লেটটোকে দিছোঁ এখেতক, খাওক। খাব খাएगा ये खाएगा नहीं खाएगा बोलिए। ये खाएगा नहीं खाएगा? ये नहीं खाएगा। अच्छा, এইটো নাখাওঁ বুলি কৈছে। अच्छा, अभी कुछ देगा, ठीक है। আমি হস্পিটেল আহিছিলোঁ
তাৰপিছতে আমি ইয়াত খাব লৈছোঁ কিবা এটা, খাই কিনি ঘৰলৈ যাম। আৰু যোৱাৰ আগতে আমাৰ এই হোটেলখনৰ দাদা বৌহঁতৰ লগত চিনাকি হ'ম, আপোনালোকে চাই থাকিব। আৰু এইজন মানসিকভাৱে অকণমান দুৰ্বল হয়, ৰাতিপুৱাৰ পৰা একো খোৱা নাই চাগে, সেইটো কাৰণে কিবা এটা দিবলৈ কৈছোঁ, দিব। তেখেতেও খাব আৰু আমিও খাম, আপোনালোকে চাই থাকিব। ৰাতিপুৱা আহিছে না, পানী বটল দি দিয়কচোন দাদা। পানী নাখায়, পানী পিয়েগা, পানী নেই পিয়েগা। অঁ হয় হয় হা, অঁ ঘুগুনি নাই, ঘুগুনি নাপাব এতিয়া। भातों दी दियकचोन। ये खाइए, कैसा है? अच्छा है, खाइए। अच्छा है, खा लो, पहले खा लो। ठीक है, अच्छा है, खाइए। ठीक है, आराम से खाइए, इधर प्लेट रखिए। ठीक है, पानी खाइए। ठीक है, सब खाइए। ठीक है। क्या रात में क्या सोता है? आतंकवादी नहीं है, मोहम्मदी तो नहीं है ना, अल्फा तो नहीं है ना। দাদা আপুনি এফালে আহক, বৌ আহক। হয়, এই আমি অলপ কিবা এটা খাব লৈছোঁ। এইজন আমাৰ ভিনদেউ হয় আৰু এইজন আমাৰ ভিনদেউ। এয়া আমাৰ সৰু ল'ৰা কেঁচুৱা, হস্পিটেললৈ আনিছিলোঁ, কফ হৈছে, দেখুৱালোঁ এতিয়া, ডক্টৰে চালে। আৰু এইজন আমাৰ দাদা হয়, আপোনাৰ আমাৰ টুপচিঙা গাঁও বুলি কয়। আমাৰ নহয় নহয়, মেডিকেল চাৰিআলিৰ পৰা এফালে চাপাখোৱা। আপোনাৰ ঘৰ নৰবাৰী। নাহৰবাৰী। ইয়ালৈ অহা কিমান দিন হ'ল? 3 বছৰ 4 বছৰ। কেনেকুৱা ইয়াত, ভালেইনে? এয়া আমাৰ এইখিনি বনাই দিছে, এইখিনি ৰাইচ ভাত আৰু এইখিনি চাওমিন আমি খাব লৈছোঁ এতিয়া। তাৰপিছতে এইজন আমাৰ ভিনদেউ। আপোনাৰ নামটো? চেংবালামা। চেংবলা চেংবালামা। টক ফুটাবলৈ দিগদাৰ হয় দেই। হোটেল আপোনালোকে আহিব কেতিয়াবা, আহিলে এইখন হস্পিটেললৈ আহিলে আপোনালোকে ইয়াত সোমাব। আৰু হস্পিটেলখনৰ নাম হৈছে, ইয়াত চাইনবোৰ্ড লিখা আছে আপোনাৰ ডায়েগনষ্টিক চেণ্টাৰ বুলি লিখা আছে। মই চাইনবোৰ্ডখন দেখুৱাই দিম আপোনালোকে। আমি এতিয়া খাই লওঁ এতিয়া। হোটেলৰ পৰা খাই বৈ ওলালোঁ বন্ধুসকল। আমি বৰ্তমান গাড়ীত আছোঁ। আমাৰ বাইদেউ এগৰাকী আছে অৰুণাচলত, বাইদেউগৰাকীৰ ঘৰলৈ আহি আছোঁ বৰ্তমান। বাইদেউগৰাকীৰ ঘৰত গৈ কি পাওঁ কি নাপাওঁ খাই বৈ লাহেকৈ আমি ঘৰলৈ ৰাওনা হ'ম। আৰু কিছু দৃশ্য আপোনালোকক দেখুৱাম। দূৰৰ পৰা হয় ৰংচঙীয়া বুলি কয়, ওচৰৰ পৰা চালে কেনেকুৱা আপোনালোকে চাব, ওচৰৰ পৰা দেখুৱাম বাৰু দেই, চাই থাকিব। Thank you.